হেৰা ব'লা এই বাবা এজন আহিছে ব'লাচোন কিজানি কিবা এটা হয়েই মানুহে কৈছে খুব ভাল বোলে বুজিছা ব'লাচোন যাওঁ আহা বাবা এই আমি আহিলোঁ আপোনাৰ ওচৰলৈ আৰু সেৱা এটা কৰকচোন সেৱা এতিয়া কি সমস্যাৰ কাৰণে মোৰ ওচৰলৈ আহিছা বাবা প্ৰায় 5 বছৰ হ'ল বিয়া বাৰু পাতিলোঁ কিন্তু সতি সন্তান নাই তাকে কি এই সমাধান কৰি দিয়ে আপুনি আহিলোঁ আমি দুয়োৱে মোক সহধৰ্মী অকণ চাই দিলে ভাল আছিল আৰু কৃষ্ণ বাবা বহু আশালৈ আহিছোঁ কিবা এটা উপায় কৰক হৈ যাব মই কিবা এটা চাব লাগিব তোমালোকৰ সংবিধান মই পাই গৈছোঁ দিয়ক বাবা দিয়ক সংবিধান এটা দিয়ক অকণমান হাতখন এফালে দিয়া ঠিক ধৰিছোঁ হৈ গৈছে তোমালোকৰ সমাধান দিয়ক বাবা দিয়ক 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 ইয়াত দক্ষিণাটো দিয়া তাৰ পাছত তোমালোকৰ সংবিধান দি আছোঁ মই ইয়াত দিবা এইটো ইয়াত থোৱা আৰু তুমি এই পৰা লোৱা ভালকৈ ৰাখিবা মই পাই গ'লোঁ তোমালোকৰ সংবিধান দিয়ক 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 বাবা দিয়ক বাবা তোমালোকৰ সংবিধান কেনেকৈ হ'ব জানা তোমালোকৰ সংবিধান তোমাৰ সম্পৰ্কীয় মানুহৰ দ্বাৰাই হ'ব বাবা এনেকুৱা সংবিধান মোক নালাগে আজিৰ পৰা কোনো মই চিন্তু মনটো মিনটোক আৰু আহিবলৈ নিদিওঁ মোক নালাগে আপোনাৰ সংবিধান মোক নালাগে হেৰা ব'লা নেলাগে ব'লা তুমি ক'ত লৈ আহিলা মোক ইয়াতে ইয়াতে ভাল বাবা এজন আছে বুজিছা ঘৰখনত কিমান অশান্তি চলি আছে আজি কেইদিনমান বছৰচোন কিবা এটা সুবিধাত বিচাৰি আহিছোঁ তাকে ব'লাচোন বহুত ভাল হয় বাবাজন বাবা এই বাবা চাবা মই এইবিলাক বিলিভ নকৰোঁ ব'লাচোন ব'লা এবাৰ দেখাই লওঁ বহুত ভাল হয় ব'লা দেখুৱাই লওঁ আৰু কি কৰিম নমস্কাৰ বাবা নমস্কাৰ মই চব গম পাই গৈছোঁ বাবা সংসাৰত বহুত অশান্তি আপোনাৰ ওচৰত কিবা শান্তি বিচাৰি আহিছোঁ কিবা এটা সংবিধান দিয়ক বাবা মই চব গম পাই আছোঁ কওক বাবা তোমাৰতো আগত কেইজনী আছে 2-3জনী আকৌ এজনী তুমি লেটি পেটি কৰি থাকিবলৈ বিচাৰিছা মই গম পাই আছোঁ বাবা মই গম পাইছোঁ মোৰ সন্দেহ হৈছে সেইকাৰণে মই তাক আপোনাৰ ওচৰত লৈ আহিছোঁ বাবা কিবা শান্তি বিচাৰি আহিছিলোঁ আপোনাৰ ওচৰত অশান্তিহে বাবা মোৰ ঘৰত বাবা মোক কিবা এটা সমাধান দিয়ক বুজিছে আজি কেইদিনমানৰ পৰা মই চাই আছোঁ সি খালি মোবাইলৰ পাছপৰ্ট চেঞ্জ কৰে আৰু ফোন আহিলেই সি লগে লগে ওলাই যায় ক'ত মিটিং আছে ক'ৰবাত কিবা কাম আছে মোক কিবা এটা সমাধান দিয়ক নহ'লে মোৰ সংসাৰখন শেষ হৈ যাব মই চব গম পাই গৈছোঁ অলপ আগতে তুৰ্গীয়ে ইয়াৰ পৰা উঠি দৌৰ মাৰিছে তুৰ্গীয়েতো মোক বিশ্বাস কৰা নাই একদম বিশ্বাস নকৰি গুচি গৈছে মইতো আপোনাক বিশ্বাস কৰিছোঁ আপুনি মোক কিবা এটা সমাধান দিয়ক ঠিক আছে ৰ'বা মই এটা তোমাক তাবিজ দিম সেইটো তুমি ভালদৰে ৰাখিবা বিছনাৰ তলত ধুনীয়াকৈ থৈ দিবা আৰু সি কিমান ঘূৰা ঘূৰি নকৰে আৰু তাবিজ এটা দি আছোঁ মই আৰু এই ফুল পালোৱা
ঘৰৰ দুৱাৰ মুখত ৰাখি থবা আৰু এইটো তাবিজ দিছোঁ ভালদৰে বিচনাৰ তলত ৰাখিবা আৰু অৰিহণাটো ইয়াতে দিবা মই আহিছোঁ বাবা যোৱা ভম ভম ভালে থাকিবা শান্তি শান্তি সি ডালিমী আজি কিন্তু বাবাৰ ওচৰত গৈ আছো না সি তাত বোলে বাবা এজনী আছে তাৰ ওচৰত যাম আৰু তই আৰু মই ব'লা অ বাবা নমস্কাৰ শুনা পাইছনে নাই ভম অ তোৰ ওচৰতে আহিছিলোঁ আৰু মই মোৰ মানে বহুত প্ৰব্লেম চলি আছে এই ডালিমীক লৈ আহিছোঁ আৰু লগত তাক মানে মই 5 বছৰমান ধৰি ভাল পাই আছিলোঁ সিহঁতৰ ঘৰৰ মানুহে মোক মানে দেখিলেই মানে একদম পুৰা দা লৈ খেদি আহে আৰু এতিয়াহে অ কিবা ঝাৰু লৈ আহে লাখুটি লৈ আহে দা লৈ আহে পুৰা প্ৰব্লেম চলি আছে না মোৰ মোক চাবলৈ দে অ কিবা এটা সমাধান কৰি দিয়াচোন আহি গৈছে আহি গৈছে না আহি গৈছে তহঁতৰ সমিধান কয় এতিয়া কি হৈছে আচল কথাটো ক তাক মানে মই 5 বছৰমান ধৰি ভাল পাই আছিলোঁ এতিয়া সিহঁতৰ ঘৰৰ মানুহ সেইটো নামানে নামানে মানি নলয় দুইতে হাত দুখন এনেকে দে বাবা তই কিবা এটা কৰ আৰু এতিয়া অ সমিধান পাই গৈছোঁ সংবিধানটো কৈছা না পাইছোঁ পুৰা মাৰি দে আৰু কাম কৰিবি কাম কৰিব লাগিব নহয় সেয়া কামৰ কথা কোৱা নাই আচ্ছা আচ্ছা তোৰ যে 5 বছৰ ধৰি ভাল পাই আছে সেই কথাটো মই কৈ আছোঁ অ অ ইয়াক তাক যেতিয়া ঘৰত যায় অ তেতিয়া তই ডাঙৰ একাশী কল কল আৰু 2 লিটাৰমান গাখীৰ গাখীৰ সিহঁতৰ ঘৰত বেলেগ মানুহ দি পঠাই দিবি পঠাই দিম মই বেলেগ মানুহ দি পঠাই দিবি অ বাবা আৰু এটা সমিধান লাগিছিলে মোক কি সমিধান চাচোন মোৰটো মানে একদম উকনি হৈছে আৰু ইমান ডাঙৰ ডাঙৰ উকনিয়ে এনেকে লাগি আছে পুৰা খাই দিছে না একদম খিনাই গৈছে সমিধান আছে শকতি হ'ব নোৱাৰে আৰু উকনিয়ে খাই দিয়ে হৈ যাব সমিধান আছে হৈ গ'লেতো ভাল আৰু ঠিক আছে মই দি আছোঁ ইয়াত দক্ষিণাটো দিয়া দক্ষিণাটো দিব লাগে দিব লাগিব কিমাননো দিম দক্ষিণাটো 500 টকা দিয়া এই 500 টকাটো মই আনা নাই মই ভাবিছোঁ যে 4-5 টকা লাগিব দিয়া ইয়াত থৈ দিয়া বাছ বাকীখিনি খাতাত লিখি থবি মই আহিলে দি দিম আৰু মই দি আছোঁ দেই এইটোনো কি বস্তু এইটো কৰতৰ নিচিনা বস্তু এনেকৈ মূৰত টানি দিবি যিমান উকনি আছে লাহে লাহে গুচি আহিব চব আহি যাব না আহি যাব আৰু ডাঙৰ এটা মই বিধান দি আছোঁ এইটো ধুনীয়াকৈ ধৰা ভাল সমিধান আছে দোকানৰ পৰা 50 গ্ৰাম পেট্ৰল লৈ গৈ ধুনীয়াকৈ মূৰত সানি জীয়া চলিটো মাৰি দিবা বুজিছা যোৱা ঠিক আছে বাবা মৌলানা গৈছো বাবা তেনেহ'লে নেকি গৈছো ব'লা এ বাবা তইনো কি বুদ্ধি দিলি এইটো মূৰত যে পেট্ৰল দালি হালা লাগি মাৰি দিব কৈছা মোৰটো জানি থাকিব জানো ফুৰি নাযায় নেকি সমিধান নিদিয়া আগতেই গুচি গৈছা যেতিয়া জুই জ্বলাই দিবা লগে লগে পানী ঢালি দিবা লগে লগে তোমাৰ চুলিও শেষ আৰু টোপনিও শেষ হয় নেকি তেনেকুৱা নেকি আগতে ক'ব লাগিছিল না ঠিক আছে গৈছো নেকি